দৰঙৰ খাৰুপেটীয়া দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ। দৰঙত উদ্ধাৰ নিষিদ্ধ কফ চিৰাপৰ বটল। বুধবাৰে নিশা দৰঙৰ খাৰুপেটীয়াত এক দুৰ্ধৰ্ষ ড্ৰাগছ বেপাৰীক নিচাজাতীয় দ্ৰব্যসহ হাতে ধুতি গ্ৰেপ্তাৰ কৰে। প্ৰাপ্ত তথ্য অনুসৰি বুধবাৰে নিশা খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰাজ মোহন ডেকাই এক গোপন সূত্ৰৰ পম খেদি খাৰুপেটীয়া হস্পিটেল ৰোডৰ সমীপত ৰিচান মটৰ পাৰ্টছ নামৰ গাড়ীৰ সামগ্ৰী বিক্ৰী কৰা এখন দোকানৰ পৰা বিক্ৰী কৰি থকা অৱস্থাত ৬টাকৈ নিষিদ্ধ নিচাজাতীয় কফ চিৰাপৰ বটলৰ লগতে অভিযুক্ত হাফিজুৰ ৰহমান ওৰফে মুন্নাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে বিগত কেইবাবছৰ ধৰি এই দুৰ্ধৰ্ষ ব্যৱসায়ীটোৱে অতি চতুৰালিতে ড্ৰাগছৰ নিষিদ্ধ ব্যৱসায় চলাই আহিছিল। সম্প্ৰতি খাৰুপেটীয়া থানাত ৩৫২ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি জেৰা অব্যাহত ৰাখিছে। খাৰুপেটীয়াৰ পৰা নুৰ আবু জাহিৰ ছিদ্দিকৰ ৰিপৰ্ট, দৈনিক গুণবাৰ্তা।